নমস্কাৰ বন্ধুসকল, মোৰ এইটো নতুন চেনেল হয়, ৰিচেণ্ট খুলিছোঁ। মোৰ আগৰ যোনটো কালাৰ্ছ অফ লাইফ চেনেলটো আছিলে, এইটো কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে 3 মাহৰ কাৰণে বেন কৰিছে ইউটিউবে। খুলি দিম বুলি কৈছে, কথা পাতিছোঁ। এই চেনেলটোতো আগৰ নিচিনাই ভিডিঅ' পাব, আগৰ নিচিনাই এণ্টাৰটেইনমেণ্ট কৰিম আপোনালোকক। চ' প্লিজ এইটো চেনেল ছাবস্ক্ৰাইব কৰি লওক আপোনালোকে। আজি মই ভিডিঅ'টো নবনাম বুলি ভাবিছিলোঁ, মানে এইটো বনালোঁ কিহৰ কাৰণে, আজি মই ৰাতিপুৱা শুৱাৰ পৰা উঠি এটা ভিডিঅ' দেখিলোঁ। ৰিয়েলিষ্টিক অসমে দিছিলে যোনটো ভিডিঅ' অলিম্পিকা বৰুৱাৰটো বিয়া ভাঙা এই ভিডিঅ' যোনটো ভিডিঅ' দিছিলে, মানে এজন ৰোষ্টিং চেনেলৰ কাৰণে তেখেতৰ বিয়া ভাঙিছিলে। ভিডিঅ'টোতো বিয়া ভাঙা কথাটোতো বহুত পুৰণা হয়, তেখেতে আকৌ নতুনকৈ ৰিচেণ্ট বনাইছে, ঠিকে আছে। ৰিয়েলিষ্টিক অসমে যোনটো ভিডিঅ'টো বনাইছে, তেখেতৰ ভিডিঅ'টো চাই প্ৰথমতে মই ভাবিছিলোঁ ভিডিঅ'টো ভালেই হ'ব। তেখেতে যোনখিনি অপিনিয়ন দিছে, ৰোষ্ট চেনেল এটাৰ কাৰণে, ৰোষ্টিং চেনেল এটাৰ কাৰণে এজনী ছোৱালীৰ বিয়া ভাঙি গ'ল। বিয়া ভাঙাৰ কাৰণ লৈ নিজৰ মা ভণ্টিৰ লগত তো এনেকুৱা হ'ব পাৰে, চ' এনেকৈ বনাব নালাগে। সেই কথাখিনি মোৰ ভাল লাগিছে আৰু ভালেই কৈছে কথাখিনি। তাৰপিছত মই ভাবিছোঁ ভালেই হ'ব, গোটেই ভিডিঅ'টো চাওঁ। গোটেই ভিডিঅ'টো চাই গৈ আছোঁ। তাৰপিছত তেখেতৰ এটা কমেণ্ট পালোঁ যে অলিম্পিকা বৰুৱাই কোনোবা ইউটিউবাৰ এজনক বোলে ভাল পাইছিলে, ভাল পোৱাৰ কাৰণে ইউটিউবত দিছে। ভিডিঅ'টো আপোনালোকে চাই লওক। আজি মই কেইদিনমান আগত এটা ভিডিঅ' চাইছোঁ, কোনোবা এজন ইউটিউবাৰ, টেকনিকেল চেনেলৰ ইউটিউবাৰৰ প্ৰেমত পৰিছে। আৰে মেডাম, তুমি কাৰোবাৰ প্ৰেমত পৰিছা সেইটো বেলেগ কথা, কিন্তু তুমি কাৰোবাক খোল্লা এইটো ছ'চিয়েল মিডিয়াত ক'ব নোৱাৰা যে মই কোনোবা এজন ল'ৰাৰ, কোনোবা এজন ইউটিউবাৰৰ মই প্ৰেমত পৰিছোঁ। আজি মই কোনোবা এজনী ছোৱালীক মই প্ৰেমত পৰিছোঁ, মই কি খোল্লা এই কি ইউটিউব চেনেলটোত মই কি ভিডিঅ' বনাই কৈ দিম নেকি যে মই অমুকজনী ছোৱালীৰ প্ৰেমত পৰিছোঁ বুলি? কাৰণ সেইজনী ছোৱালীৰ কাৰণে সেইজনী ছোৱালীটো মোৰ প্ৰেমত নপৰিবও পাৰে। তুমি যে ক'লা কথাখিনি, তাই ভাল পাইছে, দিব নালাগিছিলে হেনতেন, বা এজন ইউটিউবাৰ হিচাপে তাই ভাল পাইছে, তাই সঁচাকৈ ভাল পাইছে, বা তেখেতেও যদি সঁচাকৈ ভাল পাইছে, তাই ভিডিঅ'টো দিয়াত কোনো প্ৰব্লেম নাই। আৰু তুমি যে কৈছা এনেকৈ দিব লাগে নেকি, কাৰণ এজনী ছোৱালীৰ লাইফৰ কথা আছে, সেই কথাটো মই মানিছোঁ, দিব নালাগে। কিন্তু তুমি যদি মানে এজন ল'ৰাই যদি এজন ছোৱালীক সঁচাকৈ ভাল পায়, আৰু ছোৱালীজনীও যদি সঁচাকৈ ল'ৰাজনক ভাল পায়, বা ছাপ'জ ধৰি লোৱা তুমি হোৱা বা ময়ো হওঁ, ছ'চিয়েল মিডিয়াত দিব পৰা যায়। এইটো কোনো হেৰি নহয় যে দিব নোৱাৰি বুলি কোনো এখন হেৰি লিখা নাই, সেইটো দিব পৰা যায় যদি সঁচাকৈ ভাল পোৱা তুমি। যদি ভাবিছা তুমি এনে টাইম পাছ কৰি আছা, তেনেহ'লে দি কোনো লাভ নাই, কাৰণ দুদিনীয়া প্ৰেম হয়, লাষ্টত এনেই গুচি যাব, এইবিলাক দি কোনো লাভ নাই। চ' এই কথাটো মোৰ ভাল লগা নাই। কাৰণ এতিয়াতো মই ভাবিছোঁ তুমি নিজৰ ভিডিঅ'বিলাক বনোৱা অনলি ফৰ ভিউজ, নাথিং এলছ, তাৰ বাহিৰে বেলেগ কথা বাৰ্তা একোৱেই নাই। তুমি যে কৈছা তাই ভিউজ পাবলৈ বনাইছে, ঠিক আছে, তাই বাৰু ভিউজ পাবলৈ এইখিনি কৰিলে, তোমাৰ তাত প্ৰব্লেম কি হৈছে মই সেইটো কথা বুজা নাই। তোমাৰ প্ৰব্লেমটো ক'ত, মানে সেই কথাটো অলপ বুজাই দিবা মোক যদি পাৰা তুমি। ঠিক আছে, মই কোনো ইউটিউবাৰ নহয় দেই, মই কোনো ইউটিউবাৰ নহয়, মই এজন হৈছে ভিউৱাৰ, মই ইউটিউব ভিডিঅ' চাওঁ। তুমি যে কৈছা তুমি ইউটিউবাৰ নহয়, অনলি ফৰ তুমি ভিউজহে কৰা। যদি তুমি ইউটিউবাৰ নহয়েই, তে তুমি এই ভিডিঅ'টো কিয় দিলা? এই ভিডিঅ'টো নহয়, তোমাৰতো আৰু বহুত ভিডিঅ' পাইছোঁ। মোৰ এইখন এখন গণতান্ত্ৰিক দেশ, মোৰ ভাল পোৱা বেয়া পোৱা জনোৱাৰ অধিকাৰটো প্ৰত্যেকজন মানুহৰ আছে। তুমি যোনটো কথা কৈছা গণতান্ত্ৰিক দেশ, চবেই নিজৰ মতামত দিব পাৰে, ঠিক আছে, মানিছোঁ, দিব পাৰা। প্ৰত্যেকজন মানুহৰ যদি ভোটাধিকাৰ দিয়াৰ যদি অধিকাৰ আছে, প্ৰত্যেকজন মানুহৰ নিজৰ পইণ্ট অফ ভিউখিনি কোৱাৰো অধিকাৰ আছে। কিন্তু তুমি ইউটিউবৰ লগত ভোটাৰ আই ডি কানেকশ্যনটো কিয় মিলাইছা, মই সেইটো বুজা নাই। ইউটিউবৰ লগত ভোটাৰ আই ডি কানেকশ্যন ক'ৰ পৰা আহিলে, তুমি মোক সেইটো বুজাই দিব পাৰিবা? ভোটাৰ আই ডি কথাটো হ'ল বেলেগ আৰু ইউটিউবৰ কানেকশ্যন বেলেগ হয়। আমাৰ অসমৰ ইউটিউব জগতত আৰু তুমি যে অকল অসমৰ ভিডিঅ'হে চাইছা নেকি, মই এইটো কথা বুজা নাই। তুমি অকল অসমৰ ভিডিঅ', অসমৰ ছোৱালী, তুমি এই কথাটো কিয় লাগি আছা? বাহিৰৰ বহুত চেনেল আছে, সেইবিলাকক তোমাক কি ক'বলৈ দম নাই? বাহিৰত কিমান ভিউজ, কিমান ইউটিউব চেনেলে কিমান হেৰি কৰে, কিমান বেয়া কথা কয়, বেড লেংগুৱেজ ইউজ কৰে, তুমি সেইবিলাক চোৱা নাই? সিহঁতৰ ওপৰত তুমি বনোৱা না, মই চাওঁ তেতিয়া তুমি বনোৱা আগতে সিহঁতৰ ওপৰত, তেতিয়া মই মানিম তোমাক যে হয় তুমি এখন গণতান্ত্ৰিক দেশত আছা, যে তোমাৰ কথা কোৱাৰ অধিকাৰ আছে চবৰে ওপৰত, চব ভিডিঅ'ৰ ওপৰত। আৰু তুমি যে লাষ্টত যে কৈছা, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু শেষত ৰিয়েলিষ্টিক অসম নামৰ যিটো ছাবস্ক্ৰাইব বটন আছে, সেই ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰাৰ কাৰণে একেবাৰে নাপাহৰিব।
যদি তুমি ইউটিউবাৰ নহয় তে তুমি ছাবস্ক্ৰাইব শ্বেয়াৰ এইবিলাকৰ কথা কিয় কৈছা? এইবিলাক কথা কোনে কয়? ইউটিউবাৰে কয়। মই ইউটিউবাৰ, বেলেগ ইউটিউবাৰ ইহঁতে কয়, কিন্তু এজন ভিউৱাৰ্ছে এইবিলাক কথা নকয়। তুমি মতামত দিছা, এইটো ভাল লাগিছে, বেয়া লগা নাই, কিন্তু এইবিলাক কথা তুমি ক'ব নাপায়। তুমি অকল অসমতে নহয়, বাহিৰৰ বহুত চেনেল আছে, বাহিৰতো তোমালোকে চোৱা। সেই বাহিৰৰ ভিডিঅ' এটা তুমি বনোৱা, মই তেতিয়া ক'ম, মই মানিম, বুজিলা?